হাই গাইস স্বাগতম তোমাৰ ইউটিউব চেনেল নয়ন ব্লগ আৰু আজি কৈ আছো চাবৰে পুৰা মানে পিকনিক প্লেস কপিলি পিকনিক প্লেস বুলি কয় এই ঠাইটো তো চাবৰে এইফালে কি ধুনিয়া এটা মানে নদী বৈ গৈছে আৰু এইফালে এতে পুৰা ভৰি চৰি ধুই আছে আৰু নদীটোৰ পোনে পোনে আছে মানে এইখন পাহাৰ এইখন মেঘালয় পাহাৰ আৰু আমাৰ পিকনিকটো মানে ইয়াতে আছে আৰু ভাইতে বক্স বজাই আছে পুৰা ধুনীয়া দলং আছে তো তালৈকে যাইছো আৰু অলপমান গলে মানে পাই যাম দলংখন আৰু এইফালে চাব আপোনালোকে এইখন এখন কাঠৰ দলং আছে আৰু সেইফালে এটা মানে নিজৰাও আছে সেইফালে এটা আৰু আগৰ ফালে মানে এটা নিজৰাও আছে আৰু এতিয়া আমি মানে নিজৰাত যাইছো তো এইফালে আৰু আপুনিও যদি 2023 পিকনিক আহিব বুলি ভাবি আছে এইটো ঠাইত আহক কপিলি বুলি কয় তো কপিলি আহক আপোনালোকে একদম ধুনীয়া আৰু পিকনিক প্লেচটো হয় তো চাব পাৰে কি ধুনীয়া মানে নিজৰাও আছে আৰু এতিয়া পুৰা মানে নিজৰটো ওপৰ ফালৰ পৰা চাবলৈ যাইছো কিন্তু ভাই বহুত ভাগত দছি কাৰণ পুৰা ওপৰত উঠি আহি আছো এতিয়া আমি তেকিটা আগত যাই আছে আৰু মানে আমি য'ত আহি আছো তাত চাংঘৰো আছে তো এতিয়া আমি পাৰিলে চাংঘৰটো যাম আৰু এতিয়া মানে আমি মেইন নিজৰাটোত যাইছো য'ৰ পৰা পুৰা পানী আহি আছে তো এইফালে দেখা পাইছে আপোনালোকে তো তালৈকে যাইছো এতিয়া আৰু এইফালে এইটো এটা নিজৰা আৰু আমি মানে নিজৰাটো ফাইনেলি পাই গলো এইফালে আছে নিজৰা চাবৰে কি ধুনীয়া এটা মানে পৰিৱেশ তো পুৰা পানীৰ শব্দ ওলাইছে আৰু এতিয়া মানে এইফালে নদী পাৰ হৈ আছো আৰু এইফালে চাবৰে পেঞ্চন জিকি গ'ল তো এইফালে যাইছো ইয়াতে মানে চাংঘৰ আছে তো চাংঘৰ চাব যাইছো আৰু এইফালে চাবৰে মানে এইটো এটা চাংঘৰ আৰু এতিয়া আমি চাংঘৰত যাইছো এইটো হ'ল মানে চাংঘৰটো আৰু কি ধুনীয়া চাব আৰু আপোনালোকে বাৰু আহি পালো কিন্তু মানে উঠিব নোৱাৰি কাৰণ মানে মানে বহুত ওখ আছে আৰু চাংঘৰ এইখন হ'ল মেঘালয় পাহাৰ আৰু কি ধুনীয়া মানে ভিউ পইণ্টটো চাব পাৰে আপোনালোকে সেইফালে এখন পাহাৰ আছে আৰু এইফালে পাহাৰত পুৰা তামোলৰ পুলি এইবিলাক সকলোবিলাক আৰু এইফালে কিবা মানে কামো কৰি আছে সিহঁতকেইটা মানে ফটো উঠাত ব্যস্ত পুৰা আৰু আমি মানে খানা খাই আছো অসমত আৰু এতিয়া মানে আমি আছো মেঘালয়ত মানে এই নদীটো এইফালে এটা নদী আছে নদীটো পাৰ হলে মানে সেইফালে মানে অসম থাকে আৰু এইফালে মেঘালয় আৰু এতিয়া আমি মেঘালয়ত আছো আৰু এইফালে দাদাহঁত আছে আৰু আমি মানে মেঘালয় বেছি কেনে লাগছিলো আৰু এতিয়া আমি মানে যাইছো সেইফালে দেখা পাইছে আপোনালোকে সেইফালে এতিয়া এটা চাংঘৰ তো এতিয়া আমি চাংঘৰত যাইছো আৰু মানে তেতিয়াও মানে আমি চাংঘৰত গৈছিলো কিন্তু উঠিব নোৱাৰিলো আৰু এইটোত পাৰো নে নাই আমি মানে ট্ৰাই কৰিম এতিয়া তো এইফালে এইটো এটা চাংঘৰ আছে আৰু মানে চাংঘৰত অহাটোতো আহিলোৱে কিন্তু উঠাৰ বাবে মানে এডাল বাঁহ আছে ই উঠি আছে য'ত গলো কিন্তু উঠিব নোৱাৰিলো কাৰণ মানে এডাল বাঁহ আছিল সেইবাবে উঠিব নোৱাৰিলো এইটোৱে আছিল আজিৰ এটা ব্লগ ভিডিঅ' মানে 2023 প্ৰথমটো ভিডিঅ' তো ভিডিঅ'টো চাই কেনে পেলাই কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে লাইক শ্বেয়াৰ সকলোখিনি কৰি দিব তো নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই নতুন সকলে ছাবস্ক্ৰাইব কৰি থৈ দিব